পতি পত্নীৰ লগতে যিকোনো সম্পৰ্ক এটা দৃঢ় কৰি ৰাখিবলৈ আপুনি এই 5টা ট্ৰিপ অনুসৰণ কৰক। আপোনাৰ আপোনজনে হওক নতুবা আন কোনোবাই হওক কেতিয়াও আপোনাক এৰি যাব নোৱাৰে। আপোনাৰ যিকোনো সম্পৰ্ক এটা মজবুত কৰি থাকিবলৈ কেইটামান কথা মন দিবই লাগিব। এইকেইটা কথা মন নকৰিলে আপোনাৰ আপোনজনেও আপোনাক এৰি যাবলৈ কুণ্ঠাবোধ নকৰিব, কিয়নো সম্পৰ্ক এটা এইকেইটা কথাৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। তাৰ মাজৰ পৰা আজি আপোনালোকক এহাল পতি পত্নীৰ উদাহৰণ দি কওঁ, আৰু এই কাহিনীতে গোটেইখিনি সম্পৰ্কৰ কথা সোমাই আছে। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক অতি মধুৰ। এই সম্পৰ্কটো কেতিয়াবা বৰ টেঙা আৰু কেতিয়াবা মিঠা হয়, য'ত এই সম্পৰ্কৰ মাজত অপৰিসীম মৰম আৰু ভালপোৱা থাকে। আপুনি স্বামী আৰু পত্নীৰ মাজত কেতিয়াবা কাজিয়া দেখিবলৈ পাব। এগৰাকী পত্নীয়ে বিচাৰে যে তেওঁৰ স্বামীয়ে তেওঁলোকৰ কথা শুনিব আৰু তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব। আপোনাৰ সমস্যাৰ সমাধানৰ মাজেৰে আৰু আপোনাক কিছুমান পৰামৰ্শ দিম, যাৰ জৰিয়তে আপুনি আপোনাৰ স্বামীক নিয়ন্ত্ৰণ কৰিব পাৰিব। নাম্বাৰ 1, স্বামীক সন্দেহ নকৰিব। প্ৰায়ে দেখা যায় পত্নীয়ে তেওঁলোকৰ স্বামীক সন্দেহ কৰা। যদি স্বামীয়ে খাদ্য খাবলৈ মন নকৰে বা শৰীৰ সুস্থ নাথাকে, তেওঁৰ অৱস্থাৰ বিষয়ে সোধাৰ পৰিৱৰ্তে পত্নীয়ে প্ৰথমে কয় যে তেওঁ নিশ্চয় বাহিৰৰ পৰা খাই আহিছে। পত্নীৰ এনে কাৰ্যত স্বামীসকল আটাইতকৈ বিৰক্ত হৈ পৰে। যদি পত্নীয়ে তেওঁৰ স্বামীক নিয়ন্ত্ৰণ কৰিব বিচাৰে, প্ৰথমে তেওঁলোকে এই অভ্যাস সলনি কৰিব লাগিব। তেতিয়া প্ৰতিগৰাকী পত্নীয়ে তেওঁৰ স্বামীক বিশ্বাস কৰা উচিত। নাম্বাৰ 2, আপোনাৰ স্বামীৰ কাৰ্যালয়ৰ কামৰ ওপৰত প্ৰশ্ন নকৰিব। যদি আপোনাৰ স্বামীয়ে কাৰ্যালয়ৰ পৰা সোনকালে ঘৰলৈ আহে, তেতিয়া তেওঁক সন্দেহ কৰি যিকোনো প্ৰশ্ন নকৰিব। তাৰ সলনি তেওঁৰ দিনটো কেনেকৈ গৈছিল, কেনেধৰণে গৈছে সোধক। আপোনাৰ স্বামীয়েও এনে কৰিলে ভাল পাব আৰু আপোনাৰ ওপৰত আন্তৰিকতা বাঢ়িব। ভুল বুজাবুজিৰ চিকাৰ নহ'ব। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্কৰ উপৰিও আন বহুতো সম্পৰ্ক আপোনাৰ স্বামীৰ লগত জড়িত হৈ আছে, যাৰ ফলত স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয়। ই স্বামী আৰু পত্নীৰ বিশ্বাসৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত পত্নীয়ে তেওঁলোকৰ স্বামীৰ সৈতে তৃতীয়জনৰ কথাত কাজিয়া কৰিব নালাগে বা ভুল বুজাবুজিৰ বলি হৈ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে। পত্নীয়ে কিছু বুজাবুজি দেখুৱাব লাগে আৰু তাইৰ স্বামীক বিশ্বাস কৰিব লাগে। এনে কৰিলে স্বামীৰ হৃদয়ত পত্নীৰ প্ৰতি থকা মৰম গভীৰ হয়। নাম্বাৰ 4, নিজৰ মা দেউতাৰ লগতে আপোনাৰ শাহু শহুৰৰ ঘৰখন পিতা মাতৃৰ ঘৰৰ মাজত পাৰ্থক্য নকৰিব। প্ৰায়ে পত্নীৰ তেওঁলোকৰ স্বামীৰ আগত তেওঁলোকৰ পিতৃ মাতৃৰ ঘৰখনৰ প্ৰশংসা কৰাৰ অভ্যাস থাকে। শাহু শহুৰ ঘৰ আৰু পিতৃ মাতৃৰ ঘৰৰ মাজত যথেষ্ট তুলনা কৰে, যাৰ ফলত স্বামীৰ বহুত খং উঠে। এনে পৰিস্থিতিত পত্নীয়ে এনেধৰণৰ পাৰ্থক্য কৰিব নালাগে। তেওঁলোকে এনে কৰাৰ ফলত নিজেই কষ্ট পাব। যদি কিবা কথাত বেয়া অনুভৱ কৰিছে, তেতিয়া বিষয়টো বুদ্ধিমত্তাৰে আপোনাৰ স্বামীৰ ওচৰত উপস্থাপন কৰক। আপুনি এনে কৰিলে আপোনাৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপোনাৰ স্বামীৰ দৃষ্টিত আপোনাৰ সন্মান বৃদ্ধি পাব। নাম্বাৰ 5, পুৰণি কথাবোৰ পাহৰি যাওক। স্বামী আৰু পত্নীৰ মাজত ইটো সিটোক লৈ তৰ্কাতৰ্কি হৈয়ে থাকে। বহু পত্নীয়ে তৰ্কাতৰ্কিৰ মাজত পুৰণি কথাবোৰ লৈ আহে। য'ত যুদ্ধ সমাপ্ত হ'বলৈ হয়হে তাতেই পুৰণি কাহিনী উলিয়াই আকৌ নতুন এখন কাজিয়াৰ সৃষ্টি কৰে। এনেদৰে সামান্য তৰ্কাতৰ্কিও বহুত ডাঙৰ যুদ্ধলৈ পৰিণত কৰিব পাৰে। ইয়াৰ ফলত স্বামী আৰু পত্নীৰ মাজত প্ৰেমৰ পৰিৱৰ্তে ঘৃণা উৎপন্ন হয়। গতিকে পুৰণি কথাটো তাতেই শেষ কৰক আৰু ইয়াক আগুৱাই নিয়াত সহায় কৰক। যদি আপুনি এই কথাখিনিৰ পৰা উপকৃত হোৱা বুলি ভাবিছে, তেনেহ'লে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব। তেতিয়াহে আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোক অনুপ্ৰেৰণা দিয়ে। তেতিয়া আৰু বেছি উৎসাহ পাওঁ ভিডিঅ' বনাই থাকিবলৈ। আৰু যদি কিবা ভুল দেখিছে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। নতুন ভিডিঅ' এটাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিয়ে। ধন্যবাদ।